নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অসমৰ শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াই কালি এটা সাক্ষাৎকাৰত অসমত এই বছৰ টেট অনুষ্ঠিত হ'বনে নহয় আৰু লগতে অসম চৰকাৰে প্ৰতি বছৰে টেট পতাৰ পক্ষপাতী হয়নে নহয় এই বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কি কয় এবাৰ শুনো আহক। তেওঁলোকৰ কথাটো হ'ল যে এতিয়া আৰু টেট পাতিব নালাগে, আগৰ যিসকলে টেট পাছ কৰিছে তেওঁলোক এবজৰ্ব নোহোৱালৈকে টেট পাতিব নালাগে। কিন্তু যি নৱপ্ৰজন্মৰ যিসকলে নতুনকৈ গ্ৰেজুৱেট হৈছে, যিসকলে DLED কৰিছে, BEd কৰিছে, তেওঁলোকৰ দাবীটো হ'ল সোনকালে টেট পৰীক্ষা পাতিব লাগে। গতিকে এইটো এটা যদি মই কেৱল চাকৰিটোৰ এংগুলৰ ফালৰ পৰাই চাওঁ, তেনেহ'লে এইটো এটা প্ৰতিযোগিতা। আমি কাকো বঞ্চিত কৰিব চাবলৈ গ'লে কাকো বঞ্চিত কৰিব নালাগে। এতেকে তেওঁৰ যুক্তিৰ পৰা এই যিসকল নতুন প্ৰজন্মৰ নতুনকৈ DLED বা BEd যিসকলে ক্লিয়াৰ কৰিছে, তেওঁলোককো আমি বঞ্চিত কৰিব নোৱাৰোঁ। যদি আমি টেটটো নাপাতো তেওঁলোকক বঞ্চিত কৰাটো হ'ব। গতিকে আমি টেটটো সময়মতে পাতিম বা প্ৰত্যেক বছৰত এবাৰকে টেট পৰীক্ষা পাতাৰ পক্ষত